নমস্কাৰ স্বাগতম জনাইছো মোৰ আদিটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে মোৰ ভালেই বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ যেহেতু মই এতিয়া বৰ্তমান আছো ভোপালত ইয়াত আমি 10 তাৰিখে আহি পাইছোহি আৰু আমাৰ তাৰ অসমৰ পৰিৱেশটোৰ লগত বতৰটোৰ লগত এই বতৰটো নিমিলে যেহেতু মই ভিডিঅ' দিব পৰা নাছিলোঁ এডজাষ্ট হ'বলৈ মোৰ টাইম লাগিছে আজি ভাবিলোঁ ভিডিঅ'টো আজিৰ পৰা আৰম্ভ কৰোঁ ভোপালৰ ভিডিঅ' আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস আজি ভাবিলোঁ বিশ্ব পৰিৱেশ দিৱস বুলি গছপুলি কেইটামান ৰুওঁ আৰু ফুল এনেইতো আমি সদায় গছপুলি ফুল ৰুইয়ে থাকোঁ আৰু ইয়াত মই যেহেতু নতুন হয় তেনেকৈ ইয়াত মই একো গছপুলি বা ফুল ৰোৱা নাই আমাৰ ঘৰটোত ভাবিলোঁ আজিৰ পৰা আৰম্ভ কৰোঁ আমাৰ ঘৰটো সজোৱা আৰু আপোনালোকক দেখুৱাওঁ আশা কৰোঁ চাই ভাল পাব আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ইয়াৰ ভোপালৰ কিছুমান পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বজাৰৰ ফালে এতিয়া ওলাই যাওঁ কি গছপুলি পাওঁ নাজানো বিশেষ মই এতিয়ালৈকে ওলাই পোৱা নাই কি পায় কেনেকুৱা কি কথা মই একো নাজানো এতিয়া ওলাই যাওঁ বলক বজাৰ কৰিবলৈ আছে সেইকাৰণে এইটো মোনা লৈ লৈছোঁ শাক পাচলি বজাৰ এইডোখৰ মই তেনেকৈ ওলাই যাব লাগিব খোজকাঢ়ি বহুত বেছি ৰ'দ দিছে সেইকাৰণে আমি এডোখৰলৈকে স্কুটিত যাম তাৰ পাছত যাম গাড়ীত হেলমেটটো পিন্ধি লৈছোঁ যিহেতু ইয়াত হেলমেট ভিডিঅ' বনাই আছোঁ মই হা ব'লা এতিয়া আমি ৰেডি এতিয়া যাওঁ আমি যেহেতু দুপৰীয়া টাইমত ওলাই আহিছোঁ সেইকাৰণে বহুত বেছি গৰম উঠিছে আৰু বহুত ৰ'দ দিছে আৰু ইয়াতে অলপ গৰমটো বেছি হয় সেইফালে দেখিছেনে এটা জৈন মন্দিৰ আছে বুলি কৈছে এদিন তাতো যাব লাগিব যিহেতু আহিব পাৰোঁ বা নোৱাৰোঁ যিহেতু সকলো জেগা এতিয়া ফুৰি ল'ব লাগিব আৰু অহা সম্ভৱ নহয় এবাৰ অহাৰ পাছত ইমান দূৰলৈ মানে অহাটো সম্ভৱ নহয় সেইকাৰণে সকলো জেগা ফুৰি যাম আৰু আপোনালোককো দেখুৱাম এতিয়া আমি প্ৰথম যাম নাৰ্চাৰীলৈ তাৰ পৰা কিছুমান ফুল ল'ম গছ ল'ম কি পাওঁ তাকে ল'ম আহক এতিয়া নাৰ্চাৰী পাই লওঁগৈ ইয়াতে ইমানেই ধুনীয়া ধুনীয়া ফুল আছে ন মোৰ এনেকুৱা লাগিছে যেন গোটেইখিনি উঠাই লওঁ নেকি বিভিন্ন ধৰণৰ মানি প্লাণ্ট আছে ইয়াতে এইখিনি মানি প্লাণ্ট আছে আৰু একটা সাইডত আছে মই সম্পূৰ্ণ ভিডিঅ'টো বনাব নোৱাৰিলোঁ এইটো বহুত ডাঙৰ হয় নাৰ্চাৰীখন এইফালে পান গছ আছে এইবিলাক পান গছ আনিম বুলি ভাবিছিলোঁ কিন্তু মানে আনা নহ'ল বিভিন্ন ধৰণৰ ফুল আছে গছ আছে ফল মূলৰ গছ আছে এইটো লাকি বেম্বো ইয়াতে নাৰ্চাৰীখন ইমানেই বেছি ডাঙৰ যে সকলোবোৰ ভিডিঅ' কৰা সম্ভৱ নহয় আৰু ইয়াতে এইবিলাক দেখিলে টকৌতামূলৰ গছ ওলাই গ'ল আৰু মানে এটা সাইড আৰু একটা সাইডত আছে তাত এল'ভেৰা গোলাপ ফুল আৰু বিভিন্ন ধৰণৰ ফুল আছে মই বিশেষ নামবিলাক নাজানো আৰু এটা সাইডত অকল তুলসী ফুলেই আছে তাৰ পাছত আৰু বিভিন্ন ধৰণৰ মানে মই মানে ইমান নাম নাজানোৱেই আছে সম্পূৰ্ণ ভিডিঅ' কৰিব নহ'ল যেহেতু আৰু দেৰিও হৈছিলে আমাৰ বহুত বেছি গৰমটো বহুত বেছি সেইকাৰণে সোনকালে ফুল ল'লোঁ তাৰ পাছত গুচি আহিলোঁ এইফালে আৰু এখন আছে নাৰ্চাৰী ইয়াতে আছে নেকি ইয়াত নাই ইয়াতে আম গছ আছে কলি আম লাগি আছে ইচ্ছা কৰিলে আনিব পাৰিলোহেঁতেন কিন্তু মানে আমাৰ ইয়াত ৰুবলৈ জেগা নাই আৰু যিহেতু আমি ইয়াত পাৰ্মানেণ্টলি নাথাকোঁ তাৰপিছত ইয়াতে 9 o'clock কেইজোপামান দেখিছিলোঁ আনিম নিচিনা লাগিছিলে কিন্তু অনা নহ'ল যিহেতু আনিলে গোটেইটো আনিব লাগিব ফুলৰ দাম ইমানো বেছি নহয় কিন্তু ইমান ডাঙৰটো আনিবলৈ মন নগ'ল আৰু সম্ভৱো নহয় অনাটো ইমানকৈ এইটো মানি প্লেণ্ট মোৰ আনিবলৈ ইচ্ছা আছিলে কিন্তু অনা নহ'ল পাছত কেতিয়াবা গ'লে নিশ্চয় আনিম এতিয়া আমি আনখন ছাইডত থকা নাৰ্চাৰীখনলৈ যাম একেখনেই হয় কিন্তু ইটো ছাইডত আছে ইয়াতে এইখিনি গোটেইখিনি গোলাপ ফুল হয় কিন্তু মানে যিমানেই গৰম মানে ৰ'দত মৰহি গৈছে আৰু একেৰাহে পানী দিয়ে আছে বাৰু আৰু কি ফুল ল'লোঁ দেখাব নহ'ল তাৰ পাছত আমি ওলাই আহিলোঁ আৰু ইয়াতে পালোঁ 9th বিৰিয়ানী ইয়াতে দাদাজনে ক'লে ইয়াত বহুত ধুনীয়া বিৰিয়ানী পায় আৰু এইখনে ফেমাছ বুলি ক'লে চ' ইয়াৰ পৰাই আমি বিৰিয়ানী লৈ ল'লোঁ ঘৰত খাবলৈ বুলি তাৰ পাছত এতিয়া পেকিং কৰি আছে এতিয়া ঘৰত গৈ খামগৈ তাৰ পাছত আজি এনেকৈ ওপৰৰ পৰা ভিডিঅ'টো কৰি থৈ দিলোঁ
তাত ভিডিঅ' বনাবলৈ নহ'ল, ইমান গৰম। এইবিলাকে আনিলোঁ, ফুল পুলি নহয়, পাত গছ আনিছোঁ। মানে ফুল ফুলা গছ আনিবলৈ হ'লেও পাৰ্মানেণ্টলি ফুল ফুলা আছে, কিন্তু মানে মই নানিলোঁ যিহেতু আমি ইয়াতে সদায় নাথাকোঁ, সেইকাৰণে আৰু মৰি যাব ফুলবিলাক, বেয়া হৈ যাব, সেইটো কাৰণে নানিলোঁ। আৰু মই এটা সৰু তুলসী পুলি আনিছোঁ, আৰু লগতে ফুল বুলি ক'বলৈ তুলসী ফুল আৰু 9 o'clockটো আনিছোঁ। 9 o'clock বুলিয়ে জানো দেই, মই বিশেষ নামটো নাজানো, 9 o'clock বুলিয়ে জানো। আমি অসমীয়াত কওঁ 9টা বজাত ফুলা ফুল, আৰু সেইটোৱে আনিছোঁ, সেইটোৱে ফুল ফুলিব। তাৰপিছত এইফালে লাকি বেম্বু এতিয়া আনিলোঁ। এইখনে বাগিচা, আৰু যিমান মই ফুল আনিছোঁ ন, এইখিনিৰ পৰা বহুত বেছি ফুল হৈ যাব। তাৰপাছত এতিয়া আমি খাই লওঁ বিৰিয়ানী, মধ্যপ্ৰদেশৰ মানে ফেমাছ বিৰিয়ানী বুলি কৈছে, খাই চাওঁ কেনেকুৱা লাগে। এতিয়া ফটাফট খাই লওঁ, তাৰপাছত খাই লৈ গছ পুলি ৰুব লাগিব। আৰু এইটো হয় ব্ৰইলাৰ কুকুৰাৰ লিভাৰ হয়, যিটো মই খাই বহুত বেছি ভাল পাওঁ আৰু বহুত ভাল লাগিলে খাবলৈ। আৰু মই এতিয়া ফটাফট হাতেৰে খাই লওঁ, চামুচে নাখাওঁ। তাৰপিছত ফুল ৰুওঁ। এতিয়া মই টাবকেইটা চিজিল কৰি লৈছোঁ, তাৰপিছত ফটাফট ফুলকেইটা ৰুই লওঁ। মোক মাটি আনি দিব মোৰ মানুহজনে, ওচৰতে আছে মাটি। তাৰপাছত ইয়াতে মানে মোৰ লগত বহুত পোৱালি থাকে, মই এদিন দেখাম তো আপোনালোকক। মানে পোৱালিবিলাক মোৰ ওচৰলৈ আহিয়ে থাকে, তেনেকৈ মানে মোৰ দিনটো পাৰ হৈ যায় সৰু ল'ৰা ছোৱালীৰ লগত খেলা ধূলা কৰিয়ে। এতিয়া মই ফুলকেইটা ৰুই লওঁ জল্দি, তাৰপিছত সিহঁতৰ লগত কথা পাতি আছোঁ। মানে সিহঁতক দেখুওৱা নাই, বেলেগ এদিনাখন দেখাম আপোনালোকক। এই পোৱালিজনী, চশমা পিন্ধা পোৱালিজনী অসমীয়া হয়, বাকীকেইজনী অসমীয়া নহয়। তাৰপিছত মই এতিয়া জল্দি ফুলকেইটা ৰুই লওঁ, তাৰপিছত দেখাওঁ মই কি ফুল ৰুলোঁ। তাৰপাছত এইটো দেখিছেনে, এইটো আগটো মানে আমাক এটাই লাভ হ'ল যে আমি ডাঙৰ এটা আনিলোঁ। চব চেম প্ৰাইচ হয়, মানে ডাঙৰ আনো সৰু আনো, সেইকাৰণে মানে এইকেইটা আনিলোঁ। তাৰপাছত আকৌ এক্সট্ৰাকৈ সেইকেইটা মই লগাই দিম বেলেগ এটা পটত। মানি প্লেণ্টটো বহুত দীঘল আছিলে, সেইকাৰণে কাটি দিলোঁ, কাটি আৰু এক্সট্ৰাকৈ আকৌ বেলেগ এটা পটত ৰুই দিম। মোৰ মানে কেইবাটাও ফুল হৈ গ'ল, যেটা ফুল আনিছোঁ মানে এনেকুৱা ফুল আনিছোঁ যিবিলাক মানে বহুত বেছি হৈ যাব পাছত। আমাৰ তাত যেনে হ'লেও মানে অকণমানকৈ হ'লেও কিনিব পাৰে, সৰুকৈ হ'লেও। ইয়াত মানে তেনেকুৱা ছিষ্টেম নাই, মানে কিনিলে এটা ডাঙৰকৈ কিনিব লাগিব, মানে সৰুকৈ কিনিব নোৱাৰে। এতিয়া জল্দি ফুলকেইটা ৰুই লওঁ, তাৰপাছত সম্পূৰ্ণকৈ আপোনালোকক দেখাই থাকিম কেনেকুৱা লাগিছে। ঘৰখন এনেকৈ সজাই থ'লে, ফুল থাকিলে এনেই মনটো ভাল লাগে। সেইকাৰণে মই ফুল পুলি আনিবলৈ বুলি ক'লোঁ, আৰু ভৱিষ্যতে আকৌ আনিম, যিহেতু সেউজীয়া হৈ থাকিলে পৰিৱেশটো বহুত বেছি ভাল লাগে। মই সেউজীয়া প্ৰেমী হয় সেইকাৰণে। আৰু আমাৰ ঘৰতো আগতে আমি ভণ্টি, মই আগতে বাহঁত থাকোঁতে বাহঁত মিলি আমি ফুল ৰুওঁ। এয়া মোৰ ৰেডি হৈ গ'ল ফুল ৰুই। এইবিলাক ফুল কেইবাটাও যেটা আনিছোঁ তাৰ বেছিয়ে ওলালে দুটামান। আৰু 9 o'clockটো মই এৰুৱাব লাগিব কেইটামানটো, এক্সট্ৰাকৈ মই পট আনি পিনি লগাব লাগিব, তেতিয়া বেছি ধুনীয়া লাগিব। আৰু যিহেতু এতিয়া ফুলা বতৰ হয় 9 o'clockটো, সেইটো দেখিছে 9 o'clock, এইটো ফুলা বতৰ হয়। আৰু মোৰ বাগিচাখন কেনেকুৱা লাগিলে এদিন মানে ভালকৈ সজাই পিনি আপোনালোকক দেখাম। মই পটকেইটা ওলমাব লাগিব যিহেতু, আৰু ওলমোৱাৰ পিছত কেনেকুৱা দেখে সেইটো আপোনালোক বেলেগ এটা ভিডিঅ'ৰ জৰিয়তে দেখাম। এনেকৈ শেষ কৰি দিলোঁ। তাৰপাছত এতিয়া মই দেখাবলৈ থাকি গৈছিলে তুলসী পুলিটো বাহিৰত ৰুইছোঁ, যিহেতু বাহিৰত চাকি জ্বলাবলৈ সুবিধা হ'ব, ধুনীয়া হ'ব। এইটো তুলসী পুলি ৰুই দিলোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত ধন্যবাদ।